কি হৈছে ভাইটি মেডিকেল আহিব লগা হ'ল যে? নহয় মানে এইটো মাৰিছিলে সম্পাদকে। কোনে মাৰিছে? স্কুলৰ সম্পাদক। আচ্ছা ভাইটি কি হৈছিলে আজি? আজি মানে আমাৰ স্কুলত ফাৰ্ষ্ট ক্লাছ বিজ্ঞান ক্লাছ চলি আছিলে। কোন স্কুল? শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়। হয়। মানে ক্লাছ কৰাৰ সময়ত মানে আমি তিনিজন আছিলোঁ, একো বুজা নাছিলোঁ। বাইদেউ কৈছোঁ, বাইদেউ একো বুজি পোৱা নাই কৈছোঁ, তোমালোকক বুজোৱা আৰু নুবুজোৱা একে কৈ পিনি ছেক্ৰেটাৰী চাইকল লগাই দিলে। কোন বাইদেউ? কোন বাইদেউ? অংকিতা মেধি বুলি এজনী বাইদেউ আছিল। হয়। তাৰপিছত ছেক্ৰেটাৰী ছাৰ এটা ক্লাছৰ পিছত আহিছে। নাই ছেক্ৰেটাৰী ছাৰৰ আগত আমাৰ প্ৰিন্সিপাল আহিছে ৰূপা দেৱী। আহি পিনে আমাক অলপ বুজাই আছিলে এনেকৈ নাপায় বুলি, আৰু ছেক্ৰেটাৰী আহি পিনে আমাক মাৰ ষ্টাৰ্ট কৰি দিলে। ছেক্ৰেটাৰী কোন? বিমান বৰা। কোনে মাৰিছে তোমালোকক? ছেক্ৰেটাৰী মাৰিছে? ছেক্ৰেটাৰী। তেখেতে পঢ়ায় নেকি স্কুলত? বিমান বৰা মানে কাক মাৰিছে? মই আৰু মোৰ লগৰ দুজন। কিহেদি মাৰিছে? হাতেদি মাৰিছে আৰু গলা চেকিছে। মোৰ লগৰ এজন গলা চেকিছে। অঁ, তোমালোকক হাতেদি গলা চেপিছে আৰু কৈছে যোৱা ইয়াৰ স্কুলৰ পৰা ওলাই যায়, ইয়াত তোমালোকে পঢ়িব নালাগে কৈ বেগ লৈ ঘৰত পঠাই দিছে। বাকী কেইজনৰ অৱস্থা কেনেকুৱা? বাকী কেইজনৰ অৱস্থা এতিয়া এজনে বেছি মাৰি আছে, এজন তাতে বহি আছে। তোমাক ক'ত মাৰিছে? মোক ইয়াত মাৰিছে, এনেকৈ 5-6 মাৰিছে। কি মানে থাপৰ দিছে নে বেলেগ কিবা? এনেকৈ থাপৰ দিছে। থাপৰ দিছে ন? ঠিক আছে। ভাইটি কি হৈছিলে? মানে আমাৰ স্কুলটো গৈছিলোঁ, প্ৰথম পিৰিয়ডটো আমাৰ ছায়েন্সৰ, আমাৰ ছায়েন্স মিছ আহিলে, মানে 10 মিনিটমান পঢ়ালে, তেতিয়া বুজাই আছিলে। তেতিয়া আমি ক'লোঁ মিছ আমি বুজি পোৱা নাই। তেতিয়া মিছে ক্লাছৰ পৰা ওলাই গ'ল, যাই মানে প্ৰিন্সিপাল ৰুমত গ'ল। তাতে মানে ছেক্ৰেটাৰী ছাৰক কি ক'লে আমিতো নাজানো কি ক'লে। তাৰপিছত ছেক্ৰেটাৰী ছাৰ আহিলে, এনেকৈ 11:30 হ'ব। আহি মোৰ আৰু মোৰ লগৰ দুটাক কৈছে ওলাই তহঁতে ব্ৰাঞ্চৰ পৰা। আমি ওলালোঁ। আহি কিনি ক'লে তহঁতে ইমান অভদ্ৰ, তহঁতক স্কুলৰ পৰা মই ওলাই দিম, কৈ চাৰ্টিফিকেট লৈ যা কৈ আমাক প্ৰথম থাপৰ মাৰিলে। পিছত ডিঙিত ধৰি মোক পুৰা লকটাই দিলে। একদম এই জেগাটো একদম মই এতিয়া উঠাবই নোৱাৰি, এনেকুৱা অৱস্থা হৈছোঁ, কথা ক'ব নোৱাৰি। এই জেগাত পুৰা এনেকৈ চেপিছে, মাথাটো পুৰা মানে। এতিয়া ডক্টৰ ছাৰে ক'লে কিবা ডিফলৈ যাব, ইয়াত নহ'ব বুলি। কোনে কি নাম তোমাৰ মাৰাজনৰ? নাম হৈছে বিমান বৰা। তেখেতে স্কুলৰ মাষ্টৰ নে কি হয়? মাষ্টৰ নহয়, তেওঁ সম্পাদকহে স্কুলৰ। সম্পাদক। কোন স্কুলত? শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়। তোমালোক কিমান ক্লাছত পঢ়া? মই নৱম শ্ৰেণীত পঢ়া। ডক্টৰে কি কৈছে এতিয়া? ডক্টৰে ক'লে এতিয়াতো ইয়াত নহ'ব, ডিফুলৈ যাব। উন্নত চিকিৎসাৰ বাবে ডিফু যাব দিছে তোমালোকক? ঠিক আছে। আজি অলপ আগত মানে স্কুলত মাৰধৰ কৰিছে। কিবা মানে ছায়েন্স টিচাৰে বোলে পঢ়াই আছিলে, পঢ়াই থকা অৱস্থাত মানে কি হ'ল বুজি পাই ল'ৰা ছোৱালীয়ে সোধোতে বোলে টিচাৰে বোলে কৈছে বোলে তহঁতক মানে বুজোৱাতকৈ নুবুজোৱাই ভাল বুলি ক'লে। সেনেকৈ কৈ পিনে ওলাই গৈ মানে অফিচ ৰুমত গৈ পিনে প্ৰিন্সিপালক কমপ্লেইন কৰিছে টিচাৰে। কৰোঁতে বোলে বিমান বৰা মাষ্টৰ নে কি এইটো প্ৰিন্সিপাল যি হওক মালিক, এখেতে গৈ পিনে বোলে ছাৰে গৈ পিনে বোলে ডিঙিত টেপা মাৰি ধৰি ৱালত ঠকুচাই মাৰিছে বোলে। মানে মাথাটো ৱালত মাৰিছে? এনেকৈ ডিঙিত ধৰি পিনে ৱালত ঢপ কৰি এনেকৈ মাৰিছে বোলে। কোনে মাৰিছে বুলি ক'লে? বিমান বৰা। কোন স্কুল? এই শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ, হাওৰাঘাট। তেওঁ কি হেৰিত আছে গম পায় নেকি? শিক্ষক নে কি? সেইটো মই নাজানো। শিক্ষক নহয়, মেনেজমেণ্ট কমিটিৰ সদস্য। তো এই কথাটো মানে কি আমি এতিয়া উপায় নাই, গৈছিলোঁ, যাওঁতে কৈছোঁ মই এনেকৈতো মাৰিব নালাগে, কিবা যদি ভুল কাম কৰিছে আমাক ফোন আছে, ফোন কৰি মাতক, আমাৰ ওচৰত পিটক, আচাৰ দি পিটক। না ৱালত মাৰিছে, ল'ৰাটোৰ মাথা বিষাই আছে, কিছুমান ডিঙি টেপা মাৰিছে। ল'ৰাটো এতিয়া কথা কেইজন ল'ৰাক মাৰিছে? 3টা পোৱালিক মাৰিছে। অৱস্থা কেনেকুৱা বৰ্তমান? ভাল নহয়, মেডিকেল আনিছোঁ এই মাত্ৰ। অৱস্থা ভাল নহয়। আগতে পূৰ্বেও এনেকুৱা কাম কৰে নেকি তেওঁ মানে আগতে মানে কি এই গৌতম আচাৰ্য বোলে তাত স্কুলত আছিলে, ওলাই পিনে বেলেগ স্কুলত গৈছে। তাৰ ওচৰত টিউচন লৈছে বোলে ল'ৰাবিলাকে। কয় বোলে গৈ বোলে কিয় টিউচন কৰিব লাগে তাৰ লগত। মানে মেইন কথাটো হৈছে গৌতমক লৈ পিনে অলপ মানে আশেষ আছে নেকি ছাৰৰ।
সেই আকেশটো মানে ল'ৰা ছোৱালী ঝাৰি আছে আৰু এনেকুৱা নহয় না মানে টিউচন লোৱাৰ কাৰণে সূত্ৰপাত তাৰ পৰা হোৱা কাৰণ নিচিনা তাৰ হৈছে। পৰাই মানে বেছি মানে দেখিব নোৱাৰা হৈ আছে মেইন মষ্ট মানে এইটো কাৰণটো এইটো হয় হা ঠিক আছে বৰ্তমান ইহঁতৰ অৱস্থা কেনেকুৱা ল'ৰাকেইটা অৱস্থা ভাল নহয় মেডিকেল আপোনাৰ ল'ৰাজনৰ নাম কি? বৰুণ চেত্ৰী বাকী কেইজন বাকী প্ৰসঞ্জিত বুলি আছে আৰু এটাতো নাম জান নাই মই হয় কিমান ক্লাছত পঢ়াইছো ক্লাছ 9ত পঢ়ে ক্লাছ 9 ন ঠিক আছে